Hello guys, welcome back to my YouTube channel. So guys, আজিৰ এই ভিডিঅ'ত মই আপোনালোকক দেখাম আপোনালোকে ঘৰত কেনেকৈ সহজতে চুলিখিনি স্পা কৰিব পাৰে তাৰ কাৰণে আপোনালোকক জাস্ট স্পা ক্ৰীমৰ প্ৰয়োজন হ'ব আৰু মই এই স্পা ক্ৰীমটো লৈছোঁ এইটো হ'ল স্কোৱাৰস্কোপৰ হয় স্কোৱাৰস্কোপৰ স্পা এছেন্স আৰু এই স্পা ক্ৰীমটোৰ দাম হৈছে 660 ইয়াত লিখা আছে আৰু এই স্পা ক্ৰীমটো ইমানেই ভাল হয় কাৰণ মই এই স্পা ক্ৰীমটো চাগে 5 ইয়াৰ্ছ হ'ব ইউজ কৰি আহিছোঁ আৰু মোৰ চুলিখিনি মই বহুত ভাল পাইছোঁ এই স্পা ক্ৰীমটো ইউজ কৰি কাৰণ যেতিয়াই মোৰ চুলিখিনি বেছি ডেমেজ নহ'লে বেছি ৰাফ টাইপ লাগে তেতিয়াই মই এই স্পা ক্ৰীমটো ইউজ কৰোঁ আৰু মোৰ চুলিখিনি স্মুথ হৈ যায় আৰু বহুত শাইনি হয় বহুত বেছি স্মুথ হৈ যায় সো মোৰ বহুত ভাল লাগে এই স্পা ক্ৰীমটো আৰু যদি আপোনালোকে ঘৰত কেতিয়াও স্পা কৰি পোৱা নাই তেতিয়াহ'লে মই আপোনালোকক সাজেষ্ট কৰিম যাতে আপোনালোকে এবাৰ ট্ৰাই কৰি চায় কাৰণ আমি পাৰ্লাৰত যেতিয়া স্পা কৰিব যাওঁ তেতিয়া বহুত পইচা আমি খৰচ কৰিব লগা হয় সেইটো আপোনালোকেও জানে কাৰণ পাৰ্লাৰত এবাৰ স্পা কৰিলে বহুত বেছি পইচা লয় সিহঁতে আৰু হেতুৰ হিচাপত যদি ভাবো আমি যে ঘৰতে স্পা কৰিলে বেছি ভাল হ'ব কাৰণ এটা স্পা ক্ৰীমত পৰিব 600 নহ'লে 700 আৰু হেতুৰে আমি 5-6 বাৰ কৰিব পাৰিম সো পাৰ্লাৰতকৈ ঘৰত বেছি ভালে হয় হেতু কাৰণে যাতে আপোনালোকে ঘৰতে স্পা ক্ৰীম আনি পিনে ঘৰতে ট্ৰাই কৰে আৰু স্পা কৰাটো বহুত ইমান একো টান বস্তু নহয় ঘৰতে আপোনালোকে কৰিব পাৰে বহুত ইজি হয় প্ৰচেছটো আৰু মই আজি এই ভিডিঅ'ত আপোনালোকক গোটেই প্ৰচেছটো দেখাম আৰু ষ্টেপ বাই ষ্টেপ দেখাম আৰু তাৰ কাৰণে আমি ভিডিঅ'টো ষ্টাৰ্ট কৰিব লাগিব আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ সো লেটছ গেট ষ্টাৰ্টেড 1, 2, 3, funk it. My darling, I love you, 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 I love you. সো প্ৰথম ষ্টেপ হ'ব মই মোৰ চুলিখিনি ধুব লাগিব আৰু আপোনালোকে দেখিছে মোৰ চুলিখিনি অইলি হৈ আছে আৰু এতিয়া মই চুলিখিনি প্ৰথমতে হেয়াৰ ৱাছ কৰিম তাৰপিছত মই আপোনালোকক দেখাই আছোঁ ষ্টেপ বাই ষ্টেপ সো মই এতিয়া চুলিখিনি ৱাছ কৰি আহোঁ মই চুলিখিনি ধুই আহিলোঁ আৰু মই চুলিখিনি বেছি নুশুকাওঁ কাৰণ চুলিখিনি বেছিকৈ শুকাব নালাগে যিহেতু এই স্পা ক্ৰীমটো লগাম জাষ্ট চুলিখিনি গামোচা নহ'লে টাৱেলেৰে এনেকৈ অকণমান দিলে জিকা টাইপ থাকিব লাগিব তেতিয়াহে স্পাখিনি ভালদৰে কাম কৰিব চুলিত আৰু বেছি চুলিখিনি হাইড্ৰেট হ'ব সেইটো কাৰণে মই বেছি চুলিখিনি শুকোৱা নাই আৰু তাৰপিছত মই এই ক্ৰীমটো লগাম এই স্পা ক্ৰীমটো আৰু এইটো মই 2-4 বাৰ লগাইছোঁ কিন্তু বহুত আছে তথাপি আপোনালোকে চাব পাৰে কিমান কি আছে এতিয়াও বহুত আছে এইটো আধাই খতম হোৱা নাই মই 4 বাৰ লগাইছোঁ চাগে আৰু 4 বাৰ লগোৱাৰ পিছতো ইমানখিনি আছে সেইকাৰণে মই আপোনালোকক কৈছোঁ যে স্পা ক্ৰীম ঘৰত আনি পিনে লগোৱাটো বেছি ভাল হয় এতিয়া মই চুলিখিনি এইটো লগোৱাৰ আগতে মই চুলিখিনি ভালদৰে ডিভাইড কৰি ল'ম আৰু মোৰ চুলিখিনি বহুত ঘন হয় সেইটো কাৰণে বহুত টাইম লাগি যায় স্পা কৰিলে আৰু মই চুলিখিনি এনেকৈ ভাগ কৰি ল'ম মই ফাৰ্ষ্টতে ইয়াৰ পৰা ষ্টাৰ্ট দিম আৰু আপোনালোকে যাতে ধ্যান ৰাখে এইটো বস্তুৰ যে যেতিয়া স্পা ক্ৰীমটো লগাব চুলিখিনি বেছিকৈ যাতে নধৰে মানে বেছিকৈ যাতে নোলায় কাৰণ যদি আপোনালোকে বেছিকৈ লয় তেতিয়াহ'লে ক্ৰীমখিনি ভালদৰে নালাগিব আৰু চুলিখিনি তেনেকুৱা ৰিজাল্ট নাপাব যেনেকুৱা আপোনালোকে বিচাৰিছে সেইটো কাৰণে আৰু মই জাষ্ট ইমানকৈ ল'ম চুলি আৰু স্কেল্পৰ পৰা অকণমান দূৰত লগাম কাৰণ ডাইৰেক্ট স্কেল্পত নলগাটো ভাল নহ'লে হেয়াৰ ফল হ'ব পাৰে নহ'লে ডেণ্ড্ৰফো হ'ব পাৰে সেইটো কাৰণে আৰু মই ইমানকৈ ক্ৰীম লগাই যাম এনেকৈ টাইম লাগিব বাছ কৰি যাব লাগিব এনেকৈ আপোনালোকে লওঁতে তাৰপিছত লগাই পিনে এনেকৈ
ধুনীয়াকৈ এনেকৈ দিব লাগে, তেতিয়া চুলিখিনি ভালদৰে লাগি যায়। তাৰপিছত চুলিখিনি এনেকৈ দিলেই হৈ গ'ল। নেক্সট যেতিয়া চুলি ল'ব এইটোৰ হিচাপত এনেকৈ ল'লে হ'ল। তাৰপিছত এইখিনিতো সেই হিচাপত লগালে হৈ গ'ল। খিনি চুলিত অলপ লাগিব বাকী আছিল, সেইটো কাৰণে ভালদৰে লগাই দিলোঁ। তাৰপিছত এনেকৈ ভিতৰেৰে আঙুলি সোমাই দি পিনে ভালদৰে চুলিখিনি এনেকৈ টানিব লাগে। যদি লগাই দিয়াৰ কাৰণে কোনোবা আছে ঘৰত তেতিয়াহ'লেতো ভালেই, আপোনাৰ যদি চিষ্টাৰ আছে কোনোবা, নহ'লে যদি কোনোবা লগাই দিয়াৰ কাৰণে আছে তেতিয়াহ'লে ভাল হয় বেছি। নিজে লগাবলৈ অকণমান টান হয়, কিন্তু আজিলৈ মই নিজে লগাই আহিছোঁ।
চাইড আপোনালোকক ভালদৰে দেখাই দিলোঁ কেনেকৈ কৰিব লাগে স্পা, মানে কেনেকৈ লগাব লাগে চুলিত। আৰু বাকীখিনি মই এতিয়া টাইম স্লেপত বনাম, কাৰণ বহুত টাইম লাগি যায়। আৰু এইখিনিতো আপোনালোকে দেখিলে যেনেকৈ মই লগাইছোঁ, আপোনালোকেও যাতে এনেকৈ লগায় আৰু যাতে আপোনালোকে ধ্যান ৰাখে অলপহে চুলি যাতে লয় হাতত, তেতিয়াহে ভালদৰে ক্ৰীমবোৰ লাগি যায়। আৰু আপোনালোকে দেখিছে মোৰ চুলিখিনিত ভালদৰে লাগিছে স্পা, আৰু জিকা টাইপো হৈ আছে চুলিখিনি। এতিয়া মই এইখিনি চুলি এনেকৈ থৈ দিওঁ আৰু এইখিনি চুলিত লগাবলৈ ষ্টাৰ্ট কৰোঁ। তো গাইজ মোৰ ক্ৰীম লগোৱা ভালদৰে হৈ গ'ল গোটেই চুলিত, আৰু এতিয়া মই 2 বা 1 মিনিটৰ কাৰণে চুলিখিনি এনেকৈ মাছাজ কৰি দিম স্কেল্পটো, যাতে ভালদৰে চুলিত বস্তুখিনি লাগি যায়, যাতে ক্ৰীমখিনি চুলিত ভালদৰে লাগি যায়। আৰু যাতে আপোনালোকে জোৰকৈ চুলিখিনি মাছাজ নকৰে, কাৰণ যদি জোৰকৈ আপোনালোকে চুলি মাছাজ কৰে তেতিয়াহ'লে হেয়াৰ ফল হ'ব পাৰে। এতিয়া মাছাজ কৰা হৈ গ'ল, আৰু এইখিনি ক্ৰীম মই এনেকৈ চুলিত 15 to 20 মিনিট ৰাখিম। তাৰপিছত মই চুলিখিনি ঠাণ্ডা পানীৰে ধুই দিম, আৰু চুলিখিনি ধোৱাৰ পিছত যাতে আপোনালোকে টাৱেলেৰে বা গামোচাৰে জোৰকৈ চুলিখিনি ৰাব নকৰে, নহ'লে চুলিত যিখিনি মইশ্চাৰ আছে সেইখিনি গুচি যাব। সেইটো কাৰণে যাতে চুলিখিনিত কিবা এখন গামোচা হ'লে বেছি ভাল হয়, কাৰণ কটনৰ বস্তুৰে চুলি যদি আমি হেৰি কৰোঁ মুচোঁ, তেতিয়া চুলি বেছি ভাল হয়। সেইটো কাৰণে জাষ্ট চুলিখিনি বান্ধি থ'লে হ'ল, নহ'লে এনেকৈ চুলিখিনি যাতে আঁতি দিয়ে, বাছ সেইটোৱে, বেলেগ একো কৰিব নালাগে। চ' মই এতিয়া 20 মিনিট ৰাখিম, তাৰপিছত মই আপোনালোকক দেখাম মোৰ চুলিখিনি স্পা কৰাৰ পিছত কেনেকুৱা হয়। মই 20 মিনিট ৰাখিলোঁ চুলিখিনি, আৰু এতিয়া চুলিখিনি অকণমান ড্ৰাই হৈ আহিছে। চ' মই চুলিখিনি ধুই আহিম, তাৰপিছত মই আপোনালোকক দেখাই আছোঁ কেনেকুৱা হয় চুলিখিনি। চ' গাইজ মই হেয়াৰ ৱাছ কৰিলোঁ, আৰু হেয়াৰ ৱাছ কৰাৰ পিছত আপোনালোকে নিজে দেখিছে মোৰ চুলিখিনি কেনেকুৱা স্মুথ হৈছে আৰু বহুত চাইনি হৈছে। এতিয়া আগতকৈ বেছি বেটাৰ হৈছে। চ' আপোনালোকেও এনেকৈ ঘৰতেই চুলিখিনি এনেকৈ স্পা কৰিব পাৰে, যিকোনো স্পা ক্ৰীম আনি পিনে। আৰু আপোনালোকক ভালদৰে বেক চাইডৰ পৰা দেখাইছোঁ। মোৰ এই ভিডিঅ'টো যদি ভাল লাগিছে, আপোনালোকে যাতে এই ভিডিঅ'টো লাইক আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে, আৰু ছাবস্ক্ৰাইব কৰাৰ পিছত এটা বেল বাটন আছে, সেইটো যাতে ক্লিক কৰি দিয়ে, যাতে মই ভিডিঅ' আপলোড কৰিলে আপোনালোকে ফাৰ্ষ্ট চাব পাৰে। আৰু আপোনালোকক নেক্সট ভিডিঅ'ত মই লগ কৰিম। বাই গাইজ।